নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। তোমালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছানে? যদিহে এতিয়ালৈকে কৰা নাই তেন্তে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে তোমালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকা। আজি আমি আমাৰ অসমীয়া পাঠৰ চতুৰ্থ শ্ৰেণীৰ সৰস্বতী পূজা নামৰ ৫ নং পাঠটি পঢ়িম। তেন্তে আহা পাঠটিৰ আৰম্ভণি কৰোঁ। পাঠটিৰ নাম হ'ল সৰস্বতী পূজা। নামটো দেখাৰ লগে লগে তোমালোকৰ নিশ্চয় আমাৰ বিদ্যালয়ত প্ৰতি বছৰে পালন কৰা সৰস্বতী পূজালৈ মনত পৰিছে, নহয়নে বাৰু? আমি সৰস্বতী পূজা এটা উৎসৱৰ দৰেই পালন কৰোঁ। এতিয়া সৰস্বতী পূজা কেতিয়া পালন কৰা হয়, কেনেকৈ পালন কৰা হয়, সৰস্বতীৰ আৰু অন্য নামবোৰ কি কি বা ঠাই বিশেষে ইয়াক কেনেকৈ পালন কৰা হয়, সেই সকলো সম্পৰ্কে আৰু অলপ বহলাই এই পাঠটিৰ জৰিয়তে জানো আহা। পাঠটিৰ মই বৰ্ণনা কৰি যাম, তোমালোকে মন দি শুনিলেই সকলো বুজি পাবা। সৰস্বতী পূজা হ'ল হিন্দুসকলৰ এটা পবিত্ৰ ধৰ্মীয় অনুষ্ঠান। সৰস্বতী পূজা কেতিয়া পালন কৰা হয়? সৰস্বতী পূজা পালন কৰা হয় মাঘ মাহৰ শুক্ল পঞ্চমী তিথিৰ দিনাখন আৰু ধৰ্মীয় ৰীতি-নীতি আৰু জাক-জমকতাৰে এই উৎসৱ পালন কৰা হয়। হিন্দুসকলে সৰস্বতীক জ্ঞান আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী ৰূপে বিশ্বাস কৰে। সেয়ে ব্যক্তিগতভাৱেও বহুতো পৰিয়ালে উলহ-মালহেৰে এই পূজাৰ আয়োজন কৰে। তাৰোপৰি বিদ্যালয়তো আমি প্ৰতি বছৰেই সৰস্বতী পূজা ভাগ আগবঢ়াওঁৱেই। সকলোবোৰ বিদ্যালয়ে এই পূজা ভাগৰ আয়োজন প্ৰতি বছৰেই কৰে। সৰস্বতী পূজাত সৰস্বতী দেৱীৰ মূৰ্তি বা প্ৰতিমা বেদীত স্থাপন কৰিহে পূজা কৰা হয় আৰু সৰস্বতীৰ মূৰ্তিৰ কাষত দেৱীৰ বাহন কি থাকে তোমালোকে জানাই নিশ্চয়, বগা ৰাজহাঁহ এটা থাকে আৰু বগা পদুমৰ আসনত সৰস্বতীৰ মূৰ্তি স্থাপন কৰা হয় আৰু দেৱীৰ এহাতত থাকে কিতাপ আৰু আনখন হাতত এখনি বীণা থাকে। সৰস্বতীৰ বাহন হ'ল ৰাজহাঁহ, লগতে বগা পদুমৰ আসনত সৰস্বতীৰ মূৰ্তি স্থাপন কৰা হয়। তাৰোপৰি দেৱীৰ এহাতত থাকে এখন কিতাপ, তাৰোপৰি আনখন হাতত থাকে এখন বীণা। বিদ্যালয়বোৰত সৰস্বতী পূজা চলাবৰ বাবে এখন কি গঠন কৰা হয়? কমিটি গঠন কৰা হয় আৰু শিক্ষকৰ তদাৰক মতে কমিটিৰ ছাত্ৰ-ছাত্ৰীসকলে পূজাৰ কামত আগভাগ লৈ কাম কৰে। পূজাৰ আগদিনাখন যথাবিহিত নিয়ম মতে পূজাথলীত দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হয় আৰু পূজাৰ দিনাখন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে দেৱী পূজাৰ নিৰ্মালি নলোৱাকৈ উপবাসে থাকে। যেতিয়ালৈকে পূজাভাগ সম্পন্ন নহয় তেতিয়ালৈকে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে একো নোখোৱা নিমিলাকৈ থাকে আৰু দেৱীক অঞ্জলি দি নিৰ্মালি লোৱাৰ পিছতহে সকলোৱে মাহ প্ৰসাদ খায় আৰু এই পূজাভাগ উপলক্ষে বহুতো বিদ্যালয়ত কি কৰা হয়? নিৰামিষ ভোজ ভাত বা খিচিৰি আদিৰো আয়োজন কৰা হয়। তোমালোকৰ নিশ্চয় আমাৰ বিদ্যালয়ত প্ৰতিষ্ঠা কৰা প্ৰতি বছৰে পালন কৰা সৰস্বতী পূজালৈ মনত পৰিছে, নহয়নে বাৰু? ঠিক তেনেকুৱাকৈয়ে সৰস্বতী পূজা ভাগ সকলো বিদ্যালয়তে পালন কৰা হয়। তাৰ উপৰিও কি কৰা হয়? আবেলি বিদ্যালয়ৰ সৈতে জড়িত থকা নিমন্ত্ৰিত অতিথিসকলক আন্তৰিকতা আৰু উৎসাহেৰে অভ্যৰ্থনা জনোৱা হয়। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীগৰাকীক আৰু বিভিন্ন নামেৰেও জনা যায়, যেনে বাগদেৱী, বীণাপাণি, ভাৰতী, সৰ্বশুক্লা আৰু সৰস্বতী। বগা সাজ পিন্ধি সৰস্বতীৰ পূজা কৰা নিয়ম বাবে বেছিভাগ ল'ৰা-ছোৱালীয়ে পূজাত কি কৰে? বগা সাজ পৰিধান কৰা
দেখা যায়। সৰস্বতী পূজাৰ দিনাখন সন্ধিয়া পুৰোহিতে দেৱীৰ আগত ধূপ ধূনা জ্বলাই আৰতি কৰে আৰু ঠাই বিশেষে নিশা যাত্ৰা অভিনয়, থিয়েটাৰ, ওজাপালি, ভাওনা আদি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে। অৱশ্যে এয়া সকলো ঠাইতে নহয়, ঠাই বিশেষেহে পালন কৰা হয়। সৰস্বতী পূজাৰ পিছৰ দিনাখন আবেলি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিমালৈ শোভাযাত্ৰা কৰে। শোভাযাত্ৰা কিহৰ কাৰণে কৰে? সৰস্বতী দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়াৰ অৰ্থে। শোভাযাত্ৰাৰ অন্তত নৈ, পুখুৰী বা বিলত দেৱীৰ মূৰ্তি বিসৰ্জন দিয়ে। সৰস্বতী পূজাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত মৰম চেনেহৰ সম্পৰ্ক বৃদ্ধি কৰে। ই তেওঁলোকৰ মনবোৰ নিকা কৰে আৰু পঢ়া শুনাৰ প্ৰতিও আগ্ৰহ বঢ়ায়। জ্ঞান বুদ্ধিৰ বিকাশৰ বাবে সৰস্বতী দেৱীৰ ওচৰত ভক্তসকলে শ্ৰদ্ধাৰে অঞ্জলি প্ৰদান কৰাই হ'ল এই পূজাৰ উদ্দেশ্য। সৰস্বতী পূজাৰ মুখ্য উদ্দেশ্য কি? জ্ঞান বুদ্ধিৰ বিকাশৰ বাবে সৰস্বতী দেৱীৰ ওচৰত ভক্তসকলে শ্ৰদ্ধাৰে অঞ্জলি প্ৰদান কৰাই হ'ল এই পূজাৰ উদ্দেশ্য। তলৰ মন্ত্ৰফাঁকিৰে আমি সৰস্বতী দেৱীলৈ পুষ্পাঞ্জলি যাচোঁ। মন্ত্ৰফাঁকি মই গাই দিছোঁ, তোমালোকে শুনিবা। ওম ভদ্ৰকাল্যৈ নমো নিত্য সৰস্বত্য নমো নমঃ। বেদ বেদাংগ বেদান্ত বিদ্যাস্তানভ্য এব চ স্বাহা। পাঠটিৰ মূল কথা এইখিনিয়েই। পাঠটিৰ বৰ্ণনা শুনি কেনেকুৱা পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা। তাৰ উপৰিও ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা। তাৰ উপৰিও চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।